অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক বেঙেনাৰ সুস্বাদু ব্যঞ্জন এবিধৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। কেৰাহীত প্ৰয়োজন মতে তেল গৰম কৰি তাতে কুটি ৰখা পিঁয়াজ, কেঁচা জলকীয়া আৰু আদা নহৰুৰ পেষ্টখিনি দি অলপ সময় ভাজিব লাগিব। পিঁয়াজ আৰু আদা নহৰুৰ পেষ্টখিনি অলপ সময় ভজাৰ পিছত ৰঙচুৱা হ'বলৈ ধৰিলে প্লেটত থকা নিমখ, হালধি, জিৰা গুড়ি আৰু জলকীয়া গুড়িখিনি দি ভালদৰে লৰাই দিব লাগিব। এতিয়া ধুই লোৱা বেঙেনাখিনি দি ভালদৰে লৰাই দিব লাগিব। বেঙেনাখিনি একে জোখত কটা হৈছে আৰু কটাৰ পিছত অলপ সময় নিমখ পানীত তিয়াই পানী টুকি লোৱা হৈছে। সাধাৰণভাৱে ৰন্ধা বেঙেনাৰ ভাজি আমি প্ৰায়ে খাওঁ। কেতিয়াবা সাধাৰণ ভাজি এখনো স্পেচিয়েল কৰি ৰান্ধি খাবলৈ মন যায়, তেতিয়া আপোনালোকে ঘৰত বেঙেনা থাকিলে এনেদৰে এই ভাজিখন ৰান্ধি খাই চাবচোন। এটা নতুন সোৱাদ পোৱাৰ উপৰিও খাবলৈও বহুত ভাল পাব। এতিয়া গেছৰ জুই সামান্য কম কৰি বেঙেনাখিনি ঢাকি দিব লাগিব। মাজে মাজে বেঙেনাখিনি লৰাই আকৌ ঢাকি দিব লাগিব। প্ৰিয় দৰ্শক, আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটোও টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। মাজে মাজে লৰাই বেঙেনাখিনি প্ৰায় 15 মিনিটমান সময় ভজা হৈ গৈছে। বেঙেনাখিনি বৰ ধুনীয়াকৈ সিজি কেৰাহীত তেল বিৰিঙিবলৈ ধৰিছে। এতিয়া শুকান নাৰিকলৰ গুড়িখিনি বেঙেনাখিনিৰ ওপৰত ঢালি ভালদৰে লৰাই দিব লাগিব। মন কৰিব বেঙেনাখিনি যাতে ভাঙি নাযায়। এতিয়া গৰম মছলাৰ গুড়িখিনি দি বেঙেনাৰ লগত মিলি যোৱাকৈ সাৱধানেৰে লৰাই প্ৰায় 5 মিনিটমান সময় ভাজিব লাগিব। গৰম মছলা মই ঘৰতে নিজে প্ৰস্তুত কৰি লওঁ। এতিয়া কুটি লোৱা ধনিয়া পাতখিনি দি বেঙেনাৰ লগত মিলি যোৱাকৈ লৰাই দিব লাগিব। বেঙেনাৰ সুস্বাদু ভাজি প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া গৰমে গৰমে ভাত বা ৰুটিৰ লগত বেঙেনা ভাজি পৰিৱেশন কৰিব পাৰিব। এই ভাজিখন খাবলৈ বৰ সুস্বাদু হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।